যোৱা 1.5 বছৰে আমাৰ চৰকাৰে খুব ডিসিপ্লিনত সমাজখনত শান্তি এটা আমি গঢ়িব পাৰিছোঁ। এই শান্তি গঢ়াটো সহ্য কৰিব নোৱাৰি হাগ্ৰামা ডাঙৰীয়াই এটা কথা কৈছে, ইণ্ডিজিনিয়াছ বড়ো ফেমিলিসকলক চৰকাৰৰ লোভনীয় আঁচনিটো দেখুৱাই পেলাই খ্ৰীষ্টিয়ান ধৰ্মত কনভাৰ্ট কৰাইছে আৰু কোনো ঠাইত জোৰ জবৰদস্তিকে বড়োসকলক খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰিবলৈ দিছে আৰু বহুত ঠাইত আনকাউণ্টেবলি আমাৰ চৰকাৰে হেনো গীৰ্জাঘৰ সাজি দিছে বা পূজাঘৰ সাজিবৰ কাৰণে সুবিধাটো দিছে বুলি এলিগেশ্যন আনিছে। এতিয়া মই এটা কথাটো ক'ব বিচাৰিছোঁ, আমাৰ ভাৰতবৰ্ষ হ'ল আটাইতকৈ ডাঙৰ গণতান্ত্ৰিক এখন দেশ, যি দেশখন পৃথিৱীৰ সকলো দেশে চেলুট কৰিবলৈ বাধ্যত পৰে। এনেকুৱা এখন দেশত আমি বসবাস কৰিছোঁ আৰু সেই দেশৰে আমিও বড়োসকল এটা জাতি। বড়োসকল এটা ফুলনিৰ গাৰ্ডেন নিচিনা, বাগিচা নিচিনা, যোনটো বাগিচাত বিভিন্ন ধৰণৰ ফুল থাকে। ঠিক তেনেকৈ আমাৰ বড়োসকলৰ মাজত কোনো হিংসা নোহোৱাকৈ আমি খ্ৰীষ্টিয়ান, ব্ৰহ্ম, বাথৌ, সৎসংগী, কৃষ্ণগুৰু এনেকৈ বহুত ধৰ্মত আমি ধৰ্ম লৈ শান্তিৰে বসবাস কৰি আছোঁ আৰু ধৰ্মক লৈ পেলাই আমাৰ সমাজখনত কেতিয়াও খেলিমেলি নহয়। সেইকাৰণে আমি তেখেতসকলৰ ফালৰ পৰা আমি এটা তথ্য বিচাৰিছোঁ। আপোনালোকৰ যদি সঁচাকৈ সেই তথ্যটো আছে আপোনালোকে দাঙি ধৰক মিডিয়াৰ সন্মুখত আৰু আমাৰ সন্মুখত আপোনালোকে লৈ আহক। কিন্তু আমাৰ ফালৰ পৰা আমি ক্লিয়াৰ কৰি দিছোঁ যে 2021 চনত 90% এমাউণ্টটোৱে আমি লাইবিলিটিজ, যিবিলাক হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ নেতৃত্বত যিটো চৰকাৰ চলি আছিলে, BPFৰ নেতৃত্বত যিটো চৰকাৰ চলি আছিলে, সেই সময়ত যিসকলে জেনুইনলি কাম কৰিছিলে সেইবিলাক কণ্ট্ৰেক্টৰক আমি এমাউণ্টখিনি ৰিলিজ কৰি দিছিলোঁ। লগতে আমাৰ 2021 আৰু 22ৰ যিটো SOPD ফাণ্ড, সেইটো ফাণ্ডৰ বিষয়ে আকৌ লিখিছে, যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াক যিটো তেখেতে যিটো লেটাৰ লিখিছে। ইয়াত লিখা আছে যে more than 300 crore was spent in purchase and supply of materials only। ইয়াত স্পষ্টকৈ যিটো JP নাড্ডালৈ BPF বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ যিটো লেটাৰ পেডত যিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়া দেৱলৈ যিটো লেটাৰ লিখিছিলে, তাতে লিখা আছে স্পষ্টকৈ যে 2021 আৰু 22 চনৰ যিটো SOPD ফাণ্ড, সেই ফাণ্ডৰ পৰা আমি 300 কোটি টকাৰ ওপৰত আমি মেটেৰিয়েল ছাপ্লাইত ব্যৱহাৰ কৰিছোঁ। আকৌ এটা লেটাৰ যিটো আমাৰ JP নাড্ডাজীলৈ লিখা হৈছিল, তাতেও মেনশ্যন কৰা আছে এইটো বিষয় লৈ 21-22ৰ কথাটো। তাতে লিখা আছে যে অকল 300 কোটি টকা আমি আউট অফ 600 crore rupees, ইয়াত লিখা আছে যে অকল 300 টকাহে আমাৰ 300 কোটি টকা অকল আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই ব্যৱহাৰ কৰিব পাৰিছে আৰু 300 কোটি টকাৰ ভিতৰত 272 crore was spent for material supply। আকৌ ইয়াত মেনশ্যন কৰিছে 21-22ত যে আউট অফ সেই 300 crore 272 কোটি টকাটো আমি মেটেৰিয়েল ছাপ্লাইত ইউজ কৰিছোঁ আৰু বাকী যিটো 300 কোটি টকা থাকি গ'ল, সেই 300 কোটি টকাটো তেখেতে লিখিছে যে God only knows what happened to the rest of the amount of rupees 300 crores। তো এতিয়া তেখেতে কৈছে যে আমাৰ ভগৱানহে জানে যে 300 কোটি টকাটো ক'ত গ'ল। এইটোৰ বিষয়ে প্ৰথমতে এইটোৱে ক'ব বিচাৰিছোঁ যে আপুনি এটা পত্ৰত 300 কোটিৰ প্লাছ লিখিছে যে আমি মেটেৰিয়েল ছাপ্লাই দিছোঁ, কিন্তু আৰু এটা পত্ৰত লিখিছে আপুনি 272 crores খৰচা কৰিছে মেটেৰিয়েল ছাপ্লাইত। প্ৰথম আপুনি নিজে ক্লিয়াৰ হৈ যাওক যে 300 কোটি টকা আমি মেটেৰিয়েল ছাপ্লাইত ইউজ কৰিছোঁ না 272 crore ইউজ কৰিছোঁ। আপোনাৰ এইটো ইউনিফৰ্ম হ'লে সকলোৱে ভাল পাব যে হয় আপোনাৰ ওচৰত তথ্যটো জেনুইন তথ্য আছে বুলি। আৰু দ্বিতীয়তে আমাৰ ফালৰ পৰা এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ এই যিটো 300 কোটি টকাৰ কথা কৈছে তেখেতে, যে সেইটো কমপ্লিটলি ফল্ছ এটা এলিগেশ্যন আমাৰ ওপৰত। এই যদি তথ্য আছে সেইটো আমি অপেন প্ৰত্যাহ্বান জনাইছোঁ যে আপোনালোকৰ ওচৰত নিশ্চয় তথ্য আছে, সেইকাৰণে আপোনালোকে এই লেটাৰটো দেশৰ ইম্পৰ্টেণ্ট মানুহসকলক, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক JP নাড্ডাজীলৈ আপোনালোকে লিখিছে। তো উইদাউট তথ্য যদি আপোনালোকে লিখিছে, সেইটো ব্যক্তিহীন যদি হয়, নিশ্চিতৰূপে আপোনাৰ এইটোৰ এনচাৰ বা জবাবদিহি আপোনালোকে হ'ব লাগিব। আৰু আপোনালোকক আমি প্ৰত্যাহ্বান সেইটোৱে জনাইছোঁ, যদি সেই তথ্যটো আছে আপোনালোকে দাঙি ধৰক যে আমি ক'ত ইমান টকা খৰচা কৰিছোঁ বুলি। আমাৰ ফালৰ পৰা এইটোৱে ক্লিয়াৰ কৰিব বিচাৰিছোঁ যে মেক্সিমাম এমাউণ্ট
আমি কনষ্ট্ৰাকশ্যনত ইউজ কৰিছোঁ। হয়, আমাৰ ছাপ্লাইৰ কেইটামান কাম লাগেই, সেই বুলি আমি যে ছাপ্লাই দিয়া নাই সেইটো নহয়, ছাপ্লাই দিবই লাগিব। আমাৰ ফৰেষ্টত আছে, আমাৰ মানে মেডিকেল ডিপাৰ্টমেণ্টত দৰকাৰ হৈ যায়, PNRDত কেইটামান দৰকাৰ হৈ যায়, তেনেকুৱা কেইটামান দৰকাৰ হৈ যায় যিটো মানে এছেঞ্চিয়েল নিড বস্তু, সেইটো আমি দিছোঁ ছাপ্লাইটো। কিন্তু মেক্সিমাম এমাউণ্ট কনষ্ট্ৰাকশ্যনত ইউজ কৰা হৈছে আৰু টকাখিনি আমি তাৰ পৰাও এৰাউণ্ড 30% এমাউণ্ট 221-22 যিটো SOPD ফাণ্ড, এৰাউণ্ড 30% এমাউণ্ট আমি আকৌ সেই লাইবিলিটিছবিলাক, কাৰণ আমি ভাবিছোঁ যে বহুত কণ্ট্ৰেক্টৰ এতিয়া আছে যিবিলাক জেনুইনলি কাম কৰি আছে, কাৰণ নেটখনৰ জৰিয়তে আমাৰ এটা অডিট চলি আছে, তাত আমি পাই আছোঁ যে বহুতে জেনুইন কামো কৰিছে। তো সেই জেনুইন কাম কৰাবিলাকক আমি দিবলৈ যত্ন কৰি আছোঁ। তো এৰাউণ্ড 30% এমাউণ্ট টোটাল এল'কেশ্যনৰ আমি সেই লাইবিলিটিছবিলাকো দিছোঁ। তো সেইকাৰণে বিশেষকৈ এই যিবিলাক এলিগেশ্যনছ আহিছে, কমপ্লিটলি ফল্ছ এলিগেশ্যন, আৰু আমি ভাবোঁ যে পলিটিক্সত বা ৰাজনীতিত ইমান তলত নামিব নালাগে, ইমান চিপ হ'ব নালাগে। আৰু আপোনালোকৰ কাৰণে এইটোৱেই কথা আমাৰ ফালৰ পৰা যে আপোনালোকে কাইণ্ডলি আমাক তথ্যটো দাঙি ধৰক। যদি আপোনালোকৰ সৎ সাহস আছে, আপোনালোকে যদি হয় যিটো তথ্য দাঙি ধৰিছে, আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক যিটো দিছে, JP নাড্ডাজীলৈ যিটো আপোনালোকে লিখিছে, সেইটো যদি প্ৰমাণ আছে, প্ৰমাণ সহকাৰে আপোনালোকে আমাৰ সন্মুখত দাঙি ধৰক। সেইখিনিয়ে আমি আমাৰ ফালৰ পৰা প্ৰত্যাহ্বান জনাইছোঁ, আপোনালোকক আহ্বান জনাইছোঁ।